হেল্ল' ফ্ৰেণ্ডছ, এয়া বাৰু কোন জেগা হয় ধৰিব পাৰিছেনে? নিশ্চয় ধৰিব পাৰিছে চাগে। এয়া হৈছে যিবিলাক ডাঙৰ ডাঙৰ মানুহবিলাক, যিবিলাকে থাকে এ চি ৰুমত, সিহঁতৰ হয়। আৰু আমি তাতেই গৈ আছোঁ মোৰ বৰা ছাৰৰ ওচৰলৈ। সাংস্কৃতিক মন্ত্ৰী হয় আৰু তাতে আমি গৈছোঁ। আৰু আপোনালোকেতো জানেই আমি বিহু পাতিবৰ কাৰণে সাজু হৈছোঁ। ছাৰক আমি নিমন্ত্ৰণ কৰিবৰ কাৰণে গ'লোঁ, গোটেই মহিলাবিলাকে গৈছোঁ। আৰু সেয়া ছাৰৰ ওচৰলৈ গ'লোঁ, ছাৰৰ লগত কথা পাতিলোঁ আৰু ছাৰক নিমন্ত্ৰণ জনালোঁ। খুব ভাল লাগিছে, আমাক ইমান ভাল ব্যৱহাৰ কৰিছে, বহুতেই ভাল লাগে। আৰু সেইখিনি আপোনালোকৰ মাজত মই অকণমান শ্বেয়াৰ কৰিছোঁ। চাওকচোন, ছাৰৰ অফিচটো মানে কোৱাৰ্টাৰবিলাকত বহুতেই ভাল লাগে, ইমান পৰিপাটি, ইমান সুন্দৰ নহয়নে ফ্ৰেণ্ডছ? আৰু ডাঙৰ মানুহ হয় ন, সেইকাৰণে আমাৰতো কপালত ক'ত। আৰু এয়া গ'লোঁ, ছাৰৰ কথা পাতিলোঁ। মোৰ আকৌ ভিডিঅ' বনাবও ভয় লাগে, কাৰণ কিয় মোৰ কেমেৰামেন নাই। মই যদি নিজে ভিডিঅ' বনাওঁ মইতো নিজে নুঠিম, আৰু সেইকাৰণে মই নিৰুপায় অকণমান যিখিনি পাৰিছোঁ সেয়াই উঠালোঁ। আৰু এই ছাৰৰ লগত চেলফি মাৰিলোঁ, তাৰপাছত ফটো মাৰি গোটেইখনে ফূৰ্তি কৰি ছাৰৰ ওচৰৰ পৰা গুচি আহিলোঁ। আমি ছাৰক নিমন্ত্ৰণ জনালোঁ, আহিব আমাৰ বিহুত, আৰু আপোনালোকে আহিবচোন আমাৰ সোণাইগুৰি বিহু চাবলৈ। আৰু এয়া দেখিছেনে গামোচাটো মেইন হয় ন, গামোচাটো ল'বই লাগিব। বিহুৰ কাৰণে আমি গামোচা চাব গ'লোঁ, গামোচা ল'লোঁ। আৰু বিহুততো বহুত গামোচা লাগিব ন, সেইকাৰণে গামোচা ল'লোঁ।